হেল্ল' এভৰিৱান, আফ্ৰিন কেকছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাব ল'লোঁ এটা আইচিং কেকৰ স্পঞ্জ। চাওকচোন কিমান কোমল হৈছে, কেনেকৈ বনালোঁ মই দেখুৱাওঁ। এইটো মই এটা 18 ইঞ্চৰ কেক টিং ল'লোঁ। তাত মই অলপ ৰিফাইন এনেদৰে ব্ৰাছডাল দি সানি ল'লোঁ। তাত এখিলা ঘৰতে যিটো ব্যৱহাৰ কৰা বগা কাগজ সাধাৰণতে পোৱা যায় সেইটো মই ল'লোঁ। বাটাৰ পেপাৰো দিব পাৰি, কিন্তু মই আজি আপোনালোকক যিটো ধৰক ঘৰতে পাব পৰা সামগ্ৰী তাৰ ওপৰত দেখুৱাম। এনেকৈ ভালকৈ মই অলপ ৰিফাইন তেল সানি ল'লোঁ। 3টা কণী ল'লোঁ আৰু চেনি অলপ পিচি থোৱা আছিলে, সেইখিনি মই 4ভাগৰ 3ভাগ 250 ml কাপটো দি ল'লোঁ। এতিয়া মই বইলটোত কণীকেইটা ভাঙি ল'লোঁ। হেণ্ড উইস্পাৰৰ সহায়তো ফিটিব পাৰে, কিন্তু টাইম অলপ বেছি লাগিব, গতিকে মই ব্লেণ্ডাৰৰ সহায়তে দেখুৱালোঁ আজি। এয়া চাওক, কণীখিনি বগা হৈ নোযোৱালৈ ফিটি থাকিব, তেতিয়া এটা ভাল ৰিজাল্ট পাব। এয়া চাওক, টেক্সচাৰটো দেখিছে, গমেই পাইছে। ইয়াৰ পিছত মই চেনিখিনি যোগ কৰিলোঁ অলপ অলপকৈ। এনেকৈ আকৌ 10 মিনিটমান বা 5 মিনিটমান, কণীকেইটা যদি বেছি দিয়া যায় বেছি মাৰিব লাগিব। এতিয়া মই 3টা কণী দিছোঁ, গতিকে মোৰ 4 মিনিটমানত হৈ যাব। এনেকৈ ভালদৰে ফিটি থাকিব যেতিয়ালৈকে এটা ক্ৰিমি টেক্সচাৰ নাহে। তেতিয়ালৈকে বস্তুটো যেতিয়া বনাব তেতিয়া আপোনালোকে গমেই পাব। ইয়াত কোনো অইন সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। যেতিয়া চেনি আৰু কণী ভালদৰে ফিটা হৈ যাব তাৰ পিছতহে মই এইবোৰ দিম। এতিয়া এইখিনি ভালদৰে ফিটা হৈ গ'ল। ইয়াত মই এড কৰিম 4 টেবুল স্পুন ৰিফাইন অইল। আপোনালোকে চাহ খোৱা ডাঙৰ চামুচখনে 4 চামুচ দিব, যদি মেজাৰমেণ্টৰ চামুচ নাথাকে। কেকত মেজাৰমেণ্টটো বহুত প্ৰয়োজনীয়। এতিয়া মই এইখিনি অলপ লাহেকৈ এনেই লৰাই দিলোঁ। দি তাত মই এতিয়া এচেঞ্চ ব্যৱহাৰ কৰিম। আপোনালোকে এচেঞ্চটো যি ব্যৱহাৰ কৰে কৰিব পাৰে। ভেনিলা ফ্লেভাৰত খাওঁ বুলি ভাবিলে ভেনিলা ফ্লেভাৰ দিব পাৰে, নাইবা পাইনাপল দিব পাৰে। নাইবা অইন ফ্লেভাৰ যদি ষ্ট্ৰবেৰী বা কিবা বেলেগ খাম বুলি ভাবিছে দিব পাৰে। এনেকৈ যি ফ্লেভাৰে দিয়ে সেইটো ফ্লেভাৰে কেকটো হয়। এয়া চাওক কিমান এটা ক্ৰিমি টেক্সচাৰ হ'ল। তাৰপিছত মই এতিয়া শুকান সামগ্ৰীখিনি যোগ কৰিম। এয়া চাওক, মই এটা কাপত শুকান ময়দা 1 কাপ ল'লোঁ। তাত মই বেকিং পাউডাৰ চাহ খোৱা চামুচে 2 চামুচ দি দিলোঁ। দি পেলাই এইখিনি অলপ লৰাই ল'লোঁ। এতিয়া মই ইয়াত এই শুকান সামগ্ৰীখিনি অলপ অলপকৈ যোগ দিম। এয়া গোটেইখিনি একেলগতে বাকি নিদিব, কাৰণ গোটেইখিনিৰ প্ৰয়োজন কেতিয়াবা নহয়। কাৰণ যেদিন কণী আৰু চেনিৰ ধুনীয়া এটা টেক্সচাৰ হয় তেতিয়া মানে ময়দাখিনি বেছি প্ৰয়োজন নহয়। কেতিয়াবা সম্পূৰ্ণই হয়, কেতিয়াবা আকৌ গোটেইখিনি প্ৰয়োজন নহয়। মোৰ আজি গোটেইখিনি একদম হৈয়ে গৈছে। আৰু যদি বেছি এইখিনি মিলোৱাৰ পাছত টান যেন পায়, অলপ গাখীৰ এড কৰিব পাৰে। বেটাৰটো এনেকুৱা হ'ব লাগিব যাতে বহুত টানো নহয় আৰু ঢিলাও নহয়, অতি সহজতে এনেকৈ ওপৰৰ পৰা দিলে পৰি যায়। এতিয়া মই 10 মিনিটৰ কাৰণে চিমত দি থৈছিলোঁ চচটো। এতিয়া ইয়াত মই বেটাৰখিনি যিটো চচটিন মই ঠিক কৰি থৈছিলোঁ তাত মই দি দিলোঁ। এতিয়া মই 40 মিনিটমানৰ কাৰণে এইখিনি তুলি দিম। এতিয়া 40 মিনিট হৈ গ'ল। তাৰ আগত কিন্তু আপোনালোকে ঢাকনাখন গুচাই চাই নাথাকিব, কাৰণ চাই থাকিলে হয়তো কেকটো বহি যাব পাৰে বা ফুলাটো বেয়া হ'ব পাৰে বা নিসিজিবও পাৰে মাছটো। কিন্তু এতিয়া মোৰ কেকটো দেখাত এনেকুৱা যেন লাগিছে যে হৈ গ'ল। কিন্তু মই আপোনালোকক এতিয়া দেখুৱাম এটা শলা দি এনেকৈ খুচি। যেদিন কেঁচা মিশ্ৰণ নাহে তেতিয়াহ'লে জানিব যে কেকটো সিজিল। এয়া চাওক, মোৰ কেক সম্পূৰ্ণকৈ সিজিল।
এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিলোঁ 5 মিনিট। এখন চুৰি সহাৰ ছাইডটো কাটি মই এনেকৈ এখন বাচনত চাওক উভতাই মই কেকটো লৈ ল'লোঁ। এয়া চাওক তলত ৰিফাইনখিনি ভালকৈ সানাৰ কাৰণে কিমান ধুনীয়াকৈ ওলাই আহিছে। এয়া চাওকচোন মোৰ কেকটো কিমান কোমল আৰু স্পঞ্জি হৈছে। যদি মোৰ চেনেলটো চাই ভাল লাগিছে আগলৈ চাবলৈ ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব পাৰিলে। এয়া চাওক মই 2টা লেয়াৰত কাট কৰি দেখুৱালোঁ, কাৰণ ভিতৰটো আপোনালোকে কেনেকুৱা হৈছে গম পোৱা নাই, গতিকে মই 2টা লেয়াৰ চুৰি সহায়ত এয়া চাওক মাছটো কিমান জালি জালি হৈছে। এনেকৈ হ'লে ক্ৰীম কেকবোৰত এনেকুৱা স্পঞ্জটো ব্যৱহাৰ কৰিবলৈ বহুত ধুনীয়া হয়, টেক্সচাৰটো ভাল হয় আৰু লগতে আইচিং কেকবোৰ খাবলৈও বহুত সোৱাদ হয়। আজিলৈ ইমানেই দেখুৱালোঁ, পিছৰবোৰ চাবলৈ ছাবস্ক্ৰাইব কৰিব।